চালা আজি এসপ্তাহ ধৰি কাম বন ক'তো নাই। এই ঘৰখন কেনেকে চলা? অ' মাই! অ' মাই! অ' মাই! অ' মাই! অ' মাই! কি এ কিবা খাবা দিয়া ভোক লাগছি। একো নাই ঘৰত খাবা বাইপেৰে এসপ্তাহ ধৰি কামক জনাই থম থম মাৰি বহি আছে ঘৰখনৰ কথা চিন্তা কৰছি নে খা যদি বাইপে কগে যা ৰ মই দেউতাক কাম যাবা কৈ আছো। অ' দেউতা! কি মাই? লাগছি খাবার খানা একো নাই। মাইৰে আকৌ দিয়া নাই খাবাক লাগি? ঘৰত একো নাই বোলে। তুমি কাম বিচাৰি গেলিহে কাম পাবা। যি ওলাই যাও গেছোন কাম পাবা যাও। যাতে মাই যা দাখান লৈ গেছোন যা যা বাছা যা ক'বাত কিজানি কাম পাও ঐ। অ ৰাও এক গ্লাস পানী দেচোন। অৰি ঘৰত চাউল গিটাৰ বাহিৰে বেলেগ একো নাই যি কৰে কৰবো আকৌ কাম বন নাই খালি দিন ঘৰত বহি থাকে এই চিৰিটোত ধৰিও শান্তি নাই। এসপ্তাহ ধৰি কাম কৰিব যাব পৰা নাই। মই ক'ৰ পৰাই কি আনি দিওঁ? এ মাই দাখান আনোতে ইমান টাইম লাগে তোৰ? এই চাঙৰ তলত আছে দে চাওঁ। অ মাই দে মাই মই কামক যাওঁ দে। যাতে দেউতা তুমি কাম পাবাই যোৱা আজি। আইও মোৰ মাইটো দে বাছা মই আহোঁতে কিবা লৈ আহিম দে তোক লাগি। মাইৰেক ডিষ্টাৰ্ব নিদিবি দে। মই যাওঁ হা। ও দা ক'ত যাই হে কাম কৰিব নেকি? অ ভাইটি কিবা কাম আছিল নেকি? আমাৰ অলপ কাম আছিল। কাম আছিল যদি কৰোঁ যো। দে আহক আহক। দে ভাইটি কি কাম কৰিব লাগিব এতিয়া? ও দাদা এই জংঘল জংঘল গিলাখান বঢ়িয়াকৈ একদম চাফা কৰি দিয়ক। মোৰ অলপ কাম আছে মই আহোঁ আপুনি ইয়াতে ভালকৈ কৰিব কাম। অ ভাইটি হ'ব যা তই চিন্তা কৰিব নালাগে মই পুৰা চাফা কৰি দিম। আজি এসপ্তাহৰ মূৰত কিবাকে কামটো পাইছোঁ দে। গৃহস্থটো বেয়া নহয় যেন পাওঁ। বেছি টাইম আৰু বোজা নৰা কামো ভালেখিনিও আছে কৰি শেষ কৰিব লাগিব তেতিয়াহে মোক গৃহস্থ ঘৰে ভাল পাব। বহি থাকি নহ'ব কামখিনি গোটেইখিনি কাম কৰিব লাগিব। এতিয়া বহি নহ'ব গধূলি ওলাইতে এই পইচাটো দিব গৃহস্থই পইচা দিলে এই মোৰ চৌকা জ্বলিব। ও দা কাম হ'ল নাকি? অ ভাইটি কাম পাৰাখিনি কৰিছোঁ দে। কামো বেয়া কৰা নাই দিয়ক ভালে কৰিছে। এতিয়া বেলাও গেল কাম এৰো দে তে। আহক চাহ কাপ খাই কিনে যাব। ভাইটি মই যাওঁ। অ দে হ'ব দে বজাৰো কৰিব আছে অলপ দেৰি হ'ল যাওঁ দে। ও মাই কি দেউতা আহিলে নেকি? অ আহিলো দে মাই। অ এই মোনাখনত অলপ বস্তু আছে আৰু এখন ডাল লো যা। অ মাই এক গিলাচ পানীও দিবিচোন। ল দেউতা অ মই কৈছিলো না তুমি কাম পাবা বুলি। ঐ মাই তোৰ কথা শুনি কিনে মই আজি কামক গেলো। যদি মই কামক নেগলো হয় মই কাম নাপলো হয় জানা না বাছা।
আজিৰ পৰাই মই ঘৰত বহি নাথাকো দে সদায় কামক যাম নমস্কাৰ এইটো আমাৰ ইউটিউবত প্ৰথম ভিডিঅ' আশা কৰোঁ সকলোৱে চাই ভাল পাব কিবা ভুলভ্ৰান্তি হ'লে ক্ষমা কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ